5 জুনত হৈছে বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশৰ দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁও পলিউশ্যন কণ্ট্ৰোল বৰ্ডে আজি 2 তাৰিখে তেওঁলোকে এখনি চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা পাতিছে। সঁচাই ভাল লগা কথা। আজি আমি নগাঁও চেনেলৰ তৰফৰ পৰা তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কাৰণে কৰিব লগা হৈছে যে সৰু সৰু কণমানিৰ পৰা আৰম্ভ কৰি ডাঙৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা উৎসাহ যোগাইছে যাতে তেওঁলোকেও এই চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাত যাতে মনোগ্ৰাস হ'ব পাৰে আৰু আগবাঢ়ি যাব পাৰে। আৰু সেইকাৰণে আমি আজি নগাঁও চেনেলৰ তৰফৰ পৰা তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে প্লাষ্টিক বৰ্জনৰ সেইটো এটা তেওঁলোকে ছাবজেক্ট দিছে, টপিক দিছে। আজি মোৰ ওচৰত এই কণ্ট্ৰোল বৰ্ডৰ উদ্যোক্তাসকল আছে। আমি তেখেতসকলৰ পৰা জানিম যে কি উদ্দেশ্য লৈ পাতিছে, আজিয়ে পাতিবনে নে কাইলৈ পাতিব, এই দুটা কথা আমি সুধিম তেখেতৰ পৰা। দাদা ধন্যবাদ। কি নাম আপোনাৰ? মোৰ নাম প্ৰলয় দাস, আঞ্চলিক বিষয়া, নগাঁও আঞ্চলিক কাৰ্যালয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ। আচ্ছা, তো আজি বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ 50 বছৰ বৰ্ষপূৰ্তি উপলক্ষে আজি 2 জুন তাৰিখে ল'ৰা ছোৱালীৰ মাজত এটা সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ এক ক্ষুদ্ৰ আয়োজন কৰিছোঁ, যিটো নেকি আমাৰ ক্ষুদ্ৰ প্ৰচেষ্টা বুলিও ক'ব পাৰোঁ। কিয়নো এতিয়া যদি ল'ৰা ছোৱালীৰ মাজত বীজ বোৱাই দিব পাৰোঁ, যাতে নেকি সিহঁতে গৈ যেতিয়া ডাঙৰ হ'ব সিহঁতে সেই সজাগতাৰ বাৰ্তাখিনি সকলৰ মাজতে যাতে বিয়পাই দিব পাৰে আৰু তেখেতসকলেও নিজক কিছু পৰিমাণ হ'লেও আগ্ৰহী হ'ব। আৰু এনেকুৱা মানে মুখ্য উদ্দেশ্য আমাৰ এই ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ উদ্দেশ্য হ'ল সিহঁতৰ মাজত এটা সজাগতা সৃষ্টি কৰা। আৰু এই বছৰ 2025 চনৰ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ যিটো নেকি মূল বিষয়বস্তু সেইটো হ'ল কি বিশ্বজুৰি প্লাষ্টিক প্ৰদূষণৰ অৱসান। তাৰে উদ্দেশ্য ৰাখি এই সিহঁতৰ মাজত যিখিনি নেকি আমি চিত্ৰাংকন প্ৰতিযোগিতা বা ৰচনা প্ৰতিযোগিতা দিছোঁ, সিহঁতে সেই বিষয়বস্তুৰ ওপৰতে চিত্ৰ বা আলোকপাত কৰিব আৰু তাৰ সেইখিনিয়ে মোৰ মানে ক'ব লগা আছে। 5 জুনত হৈছে বিশ্ব পৰিৱেশ দিৱস, কিন্তু আপোনালোকে আজি অৰ্থাৎ 2 জুনত আজি আপোনালোকে আৰ্ট কম্পিটিশ্যন আৰু এছে কম্পিটিশ্যন পাতিলে। কিয় পাতিলে? আচ্ছা, কিয় পাতিলোঁ তাৰমানে আজি আৰ্ট কম্পিটিশ্যন মানে ল'ৰা ছোৱালী তাতে প্ৰতিযোগিতা বহুত হয় বুলি সেই 5 জুন তাৰিখে আমাৰ বিশেষ আৰু অন্যান্য প্ৰগ্ৰামো আছে। তাৰ কাৰণে সেইদিনা যাতে নেকি কোনো ধৰণৰ মানে ওপৰা-ওপৰি নহয়, সেইকাৰণে আমি আগতীয়াকৈ আজি মানে প্ৰতিযোগিতা অনুষ্ঠান কৰিছোঁ। আৰু ইয়াৰে ভিতৰত যোনজন প্ৰতিযোগীয়ে স্থান লাভ কৰিব, আমি 5 জুন তাৰিখে এইখন স্কুলতে দৰ্শন মাধ্যমিক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এখন আমি সাধাৰণ সভাৰ আয়োজন কৰিছোঁ। সেই সভাত আমি প্ৰাইজবোৰ ডিষ্ট্ৰিবিউশ্যন কৰিম। সেইদিনা প্ৰাইজ চেৰিমনি থাকিব। আমি বিভিন্ন নগাঁৱৰ বুদ্ধিজীৱী মহলক মাতিছোঁ। তেখেত আহি সজাগতাৰ উদ্দেশ্যে কিছুমান কথা আমাক শিকাব বা আমাৰ লগতেও স্কুলৰ ল'ৰা ছোৱালীকো শিকাব। তো সেইখিনি মানে হ'বৰ কাৰণে আজি আগতীয়াকৈ আমি এইটো পাতি লৈ যাতে নেকি সিদিনা আমি সুচাৰুৰূপে বিশ্ব পৰিৱেশ দিৱসৰ যিটো মূল উদযাপন সভা আমি সেইখিনি সম্পন্ন কৰিব পাৰিম। আপোনালোকে যিটো পুৰস্কাৰ দিব সেই পুৰস্কাৰটো ক খ এনেকুৱা মানে শাখাত বিভক্ত কৰিছে। য়েছ। আৰু কি দিব অকণমান আমাৰ নগাঁও চেনেলৰ দৰ্শকসকলক ক'ব নেকি? নগাঁও তাৰমানে আমি চিত্ৰাংকন প্ৰতিযোগিতাৰ কাৰণে আমি 3খন শাখা কৰিছোঁ। এটা হ'ল ক্লাছ 1 to 6, সিহঁতৰ মাজত বিষয়বস্তু হ'ল কি প্ৰাকৃতিক দৃশ্য, আৰু ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে সিহঁতৰ যিখিনি নেকি চিত্ৰ আলোকপাত কৰিব দিছোঁ সিহঁতো হ'ল পৰিৱেশৰ অৱক্ষয়। আৰু ক্লাছ 9 to 12ৰ পৰা সিহঁতক আমি দিছোঁ কি যে জেনেৰেল প্লাষ্টিক পলিউশ্যন যে কি ভয়াৱহ দৃশ্য আমাৰ মাজত হৈ আছে, সেইটো যাতে নেকি তাহাঁতৰ চিত্ৰৰ মাজেদি ফুটি উঠে, তেতিয়াহে আমি সেই কিয়নো এটা কথা আছে নহয় যে মানুহ মুখেদি যিমান বুজাব পাৰে এটা চিত্ৰ দি বেছি ভালকৈ মানুহৰ একদম মনত সোমাই যাব পাৰে। সেইটো উদ্দেশ্যই আছিলে আমাৰ সেইটো কথা। পুৰস্কাৰসমূহ কি দিব ক'ব নেকি?
পুৰস্কাৰসমূহ আমি বঁটাসমূহ আমি যিখন নেকি শিল্ড আকাৰে দিম আমি সেইখন মানে তেনেকৈ দিম বুলি ভাবিছোঁ আৰু লগতে প্ৰশস্তি পত্ৰ থাকিব সেইখিনিয়ে ধন্যবাদ আমি আৰু এগৰাকী পাইছোঁ তেখেতকো সুধিম দাদা নমস্কাৰ নমস্কাৰ আপোনালোকে আজি যি চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা পাতিলে আহি আপোনাও ইয়ালৈ আহিছে আহি ল'ৰা ছোৱালীখিনিক দেখি ল'ৰা আৰু ছোৱালীখিনিক দেখি কেনেকুৱা হৈছে বহুত ভাল লাগিছে ল'ৰা ছোৱালীৰ যি আগ্ৰহ আৰু লগতে তেওঁলোকৰ পিতৃ মাতৃৰ যি আগ্ৰহ এইটোৱে আমাক অভিভূত কৰিছে যথেষ্ট অভিভূত কৰিছে একদম বহু ল'ৰা ছোৱালী ওলাই আহিছে আমি সময় 9টাত দিছিলোঁ কিন্তু ল'ৰা ছোৱালীৰ যিটো খুঁত বহিছে সেইটো কাৰণে আমি মানে সময় দিছিলোঁ যদিও আমি বঢ়াই ল'বলৈ বাধ্য হৈছোঁ আমি 1 ঘণ্টা পিছুৱাব লগা হৈছে ইমান ল'ৰা ছোৱালী আপুনি দেখিছে আপুনি এই নতুন হলবিলাকত ভৰ্তি হৈ গৈছে স্কুলৰ পুৰণা যিবোৰ ৰুম আছে তাতেও ভৰ্তি হৈ গৈছে গতিকে আগ্ৰহটো স্বতঃস্ফূৰ্তভাৱে যিখিনি ল'ৰা ছোৱালী আগবাঢ়ি আহিছে আৰু ইতিমধ্যে আমাৰ আৰু যি ধৰণে কথাটো কৈছে যে ছবিৰ যেনেকৈ এটা বিষয় পৰিস্ফুটভাৱে প্ৰকাশ কৰিব পাৰে আৰু সেই বস্তুটো মই এতিয়া অনুভৱ কৰিছোঁ বা মই ৰুমে গৈ দেখিছোঁ যে য়েছ ইট ইজ ৰাইট ল'ৰা ছোৱালীয়ে তাতে এটা ৰিফ্লেক্ট হ'বলৈ গৈ আছে গতিকে সেইটো এটা আমাৰ শুভ লক্ষণ আৰু যি এই আপুনি 5 জুনৰ 2 জুনৰ কথা কৈছে যে আজি কিয় কৰিলে এইটো এটা আমাৰ দীঘলীয়া পৰিক্ৰমা চলি আছে আমাৰ গোল্ডেন জুবলি আমাৰ প্ৰতিষ্ঠা দিৱসো হৈ আছে গতিকে আমি ইতিমধ্যে অসমৰ মানে ক্ষমা কৰিব আমাৰ নগাঁৱৰ যিখিনি আমাৰ এৰিয়া আছে এই এৰিয়াত আমি বিভিন্ন অনুষ্ঠান আমি ইতিমধ্যে আমি চলাই আছোঁ বিভিন্ন ইণ্ডাষ্ট্ৰিত গৈ আমি গছপুলি ৰোপণ কৰিছোঁ সেইমতে ক'ৰবাত চাফাই অভিযান কৰিছোঁ আমি কেইদিনমান আগত ভৰালী নামঘৰত গৈ চাফাই অভিযান কৰিলোঁ তাতে আমি ডাষ্টবিন প্ৰভাইড কৰিলোঁ আমি মানে বিভিন্ন জেগাত বিভিন্ন হেৰিত আমি মানে চাপনলাত আপুনি গ'লে দেখিব যে চাপনলাত আমি কিছুমান হোৰ্ডিং লগাইছোঁ আমি চাফাই কৰিছোঁ যাতে মানুহে পৰিষ্কাৰ পৰিচ্ছন্নতাটো এটা হেবিট হিচাপে লয় সেই বস্তুটো যাতে সজাগতা কৰিব পাৰে গতিকে তাত আমি বিভিন্ন হোৰ্ডিং লগাইছোঁ গতিকে আমি আমাৰ প্ৰচেষ্টাখিনি আমি কৰি গৈ আছোঁ কিন্তু কথা হ'ল কি আমি প্ৰত্যেকজনে মানুহৰ অন্তৰ মানে হৃদয়ৰ পৰা এইটো জাগ্ৰত হ'ব লাগিব পৰিৱেশটো আমি যাতে সুস্থ কৰি ৰাখোঁ গতিকে সেইটো আমি আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকলে আমি কৰ্তব্য কৰি দিম কিন্তু আমি সৰ্বসাধাৰণক জাগ্ৰত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছোঁ আজিও সেই পদক্ষেপৰে এটা উদ্দেশ্য বুলি ধৰি লওক ইতিমধ্যে আৰু কৈছে যে আমি মুকলি সভা এখন পাতিবলৈ গৈ আছোঁ তাত আমাৰ ইয়াত ৰিচোৰ্চ পাৰ্চন আহিব এই বিষয় লৈ বক্তব্য ৰাখিব গতিকে বিভিন্ন মহলত আমি ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ তেওঁলোকে আহিব আৰু সেয়া মানে এনেকৈ আমি আগবাঢ়ি গৈ আছোঁ আমি আমাৰ কাম কৰি গৈ আছোঁ ফলাফলটো ওপৰলাৰ ওপৰত কেনেকুৱা হয় ধন্যবাদ আমি আৰু এগৰাকী ব্যক্তিক পাইছোঁ তেওঁ অথনিৰ পৰা দেখিছোঁ যে তেওঁ বহুত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আমি তেখেতৰ পৰা জানিম দুআষাৰ কথা যে এই চিত্ৰাংকন প্ৰতিযোগিতাত আহি তেওঁলোকে নিজে নিৰীক্ষণ কৰি আছে চাই আছে আৰু কেনেকুৱা লাগিছে মই তেখেতৰ পৰা জানিম দাদা নমস্কাৰ নমস্কাৰ আজি চিত্ৰাংকন প্ৰতিযোগিতা আৰু আৰ্ট কম্পিটিশ্যন এইটো কি কয় এছে কম্পিটিশ্যন হ'ব আজি আপুনি দেখিছোঁ পূৰা নিৰীক্ষণ কৰি আছে হয় কেনেকুৱা লাগিছে মনটো সুন্দৰ লাগিছে বিৰাট ভাল লাগিছে ইমান মানে সৰু সৰু কণ ল'ৰা ছোৱালী যি আহিছে আজি কম্পিটিশ্যনত আহিছে যথেষ্ট ভাল লাগিছে আমাক উৎসাহিত কৰিছে আৰু আমাৰ এইটো কাৰণে বেছি ভাল লাগিছে যে তেওঁলোকেও আমি যিখিনি চিত্ৰাংকন কৰিব দিছোঁ সেই চিত্ৰাংকনৰ প্ৰতি তেওঁলোকে যথেষ্ট সজাগ হৈছে হয় আমি দেখা পাইছোঁ সুন্দৰ ছবি আঁকি আছে তেওঁলোকৰ মাজত এইখিনিতে ফুটাই তুলিব পাৰিছোঁ আমি বা তেওঁলোকৰ মনত যে ইমানখিনি আছে মানে আমাৰ সমাজত এতিয়াও সজাগতাটো আছে হয় মানে আমি পলিউশ্যন কণ্ট্ৰল বৰ্ডে কৰিছোঁ বুলি নহয় এইটো সমাজত এটা সজাগতা